বঙাইগাঁও জিলাৰ উডুবি গাঁও পঞ্চায়তৰ অন্তৰ্গত সুতিৰমুখ গাঁৱত নিশা হঠাতে লাগে হোৱা গাঁওখনৰ কিছু লোকৰ আধাৰ কাৰ্ড উদ্ধাৰ হয় গাঁতৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা আধাৰ কাৰ্ড লৈ তীব্ৰ চাঞ্চল্য জানিব পৰা মতে গাঁওখনৰ অধিকাংশ লোকে আধাৰ কাৰ্ড বনাইছে যদিও আজিলৈ লাভ কৰা নাই আধাৰ কাৰ্ড বিচাৰি ডাকঘৰত গৈ ভাগৰি পৰিছে গাঁওবাসী আধাৰ কাৰ্ড লাভ নকৰাত বহু লোকে ইতিমধ্যে হেৰুৱাইছে ৰেচন কাৰ্ড হঠাৎ গাঁওখনৰ এটা বাঁহ গছৰ তলৰ গাঁতত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় কিছু লোকৰ আধাৰ কাৰ্ড ৰাইজৰ সন্দেহ কিছু আধাৰ কাৰ্ড উদ্ধাৰ হৈছে যদিও পানীত ডুব গৈছে শ আধাৰ কাৰ্ড কোনে কি কাৰণত নষ্ট কৰিলে আধাৰ কাৰ্ড এতিয়াও ৰহস্যৰ আৱৰ্তত অভিযোগ অনুসৰি গাঁওখনৰ প্ৰাক্তন পঞ্চায়ত সদস্যই আধাৰ কাৰ্ডসমূহ পেলাই দিয়াৰ অভিযোগ ইতিমধ্যে গাঁওবাসীয়ে কাষ চাপিছে আৰক্ষীৰ তদন্ততহে ওলাই পৰিব আচল ৰহস্য ৰাইজৰ দাবী প্ৰশাসনৰ লগতে আৰক্ষীয়ে এই ক্ষেত্ৰত উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক मोर नाम आलमगीर हुसैन सुतिरमुख माने मैं तो घर ना आसलो आमार गाँवर एटा मानु आइसे आपी मानु इफाले काम करिबा आइसिले आमार घर अलप फाकते मेम्बारेर गाँवर घरर ओसरते एटा पागार आछे ताते आइसे आमार इफाले आमार गाँवर एटा आपी काम करिबा आइसे खेतत काकते देखे आधार कार्ड बिलाक फाहि इफाले इफाल जाई आछे ताई उठाई लई गेছে যাই এনে কইছে এটা কার আধার কার্ড মই দেখিছো এটা আমার মার আধার কার্ড তারপরে মই তার ঘরত আহি কইছিলো যে আধার কার্ড খান কিও ফেলাই দিছে কয় মই আনো নাই মই ফেলাই দিয়া নাই আধার কার্ড এই আধার কার্ড খানো তাতে পানিতে আছিল গাঁওখনত কিমান জন লোকে এতিয়ালৈকে আধার কার্ড লাভ কৰে কমসে কম 500 600 মানুষে এতিয়া আধার কার্ড পোৱা নাই আমার গাঁও এইখন কার্ড মোর মায়ের আধার কার্ড আজি 4 বছরের পর 2020 তে আধার কার্ড খান ওলাইছে ইয়া টাইম তারিখ লেখা আছে এতিয়া 2024 এখান 9 মাস আমার তাউলের কার্ড পর্যন্ত কাটা গেছে আমার আধার কার্ড না হওয়ার কারণে এইটুক দাবি জানাও আমার উচিত যেটো বিচার হবা লাগে সরকারে জানি এইটু আমাক কৰি দিয়ে আর কি আমি মানে বুলু মেম্বারক খুদবা গেছিলো যে এই কার্ড বিলাক তহতে ফেলাইছা নাকি কয় মই তো ফেলা নাই ভিজা কার্ড বিলাক বহুত মানুহ উঠাই লৈ গৈছে আৰু কৈছে যে এইবিলাক বুলু মেম্বারে পকাৰত ফেলাইছে এই কাৰণে আমি উঠাই দি আছো বুলু মেম্বারে কৈছে না তোমালোকে সত্ৰমি কৰি মোৰ এই আধাৰ কাৰ্ডটো ফেলাই দি তোমালোকে কৈছা যে তুমি ফেলাইছা এনেকা কৰি আমাক ঘৰৰ পৰা উলাই দিছে কৈছে যে তোমালোকে সত্ৰমি কৰি মোৰ ঘৰত আহিছা উলাই যায় এতিয়াই উলাই যা নহলে পুলিচক ফোন কৰিম এনে বহুত কিছু কৈছে আমাক ঘৰৰ পৰা অপমান কৰি উলাই দিছে আমাক আমালোকে এইটো বিচাৰো যে আমাৰ ইয়াৰ তদন্ত ভালকে লব আধাৰ কাৰ্ডগুল হি ক'ত পাইল আর কেনেকে এইটো মানে পেলাল পকাৰত এইটো আমাক তদন্ত কৰি দিব লাগে হেমন্ত মামাৰ ওচৰত এইটো আবেদন যাতে এই আধাৰ কাৰ্ডগুল কিয় পেলাল আৰু কিয় এনেকে কুৰাব লগা হল হেমন্ত মামা যাতে ইয়াৰ উচিত তদন্ত লয় মই আসলো আর কি আসিয়া দেখং ওই বাসের গুড়িত যে দুইখান কার্ড মানে ভাসি আছে আর কি এই আধার কার্ড ভাসি আছে মই তুলি নিয়ে আসলো আর কি আপুনি যে কাৰ্ড দুখন পাইছে ক'ত পাইছে ওই বাসের গুড়িত পাছো যে ভাসি আছে গারাত পাছো তার- আমি এহাটো পানি আমি তুলছো আর কি কোনে পেলাই দিছে এইবিলাক বুলি বলে ফেলে দিছে শুনা পান বুলু কি হয় মেম্বার কোন জায়গাৰ মানুহ এই সত্যের মুখে মানে আৰু কিমান আধাৰ কাৰ্ড পাইছে এনেকে এমনি তো আরো 5-6 পাইছে অন্য মানুষে হ্যাঁ অন্য মানুষও পাইছে আছে ঘরতে আছে কতগুলা